নমস্কাৰ ৰাইজ, লগৰ ছোৱালীৰ বিয়া বাবে ভাৰ্চিটি এৰি আধাতে গুচি আহিলোঁ। এইফালে একেজনীও সাজি কাচি ওলাই আহিছে, ভিডিঅ'ত ওলাব দিছোঁ, নোলায় আৰু ডাঙৰ মানুহ। এয়া বিয়া ঘৰ পালোহি, আহি জুবিন দাক দেখিলোঁ আৰু তেখেতটো চবতে থাকিব। কইনাজনীক প্ৰথমতে উঠাই লৈছোঁ, ফটো জল্দিয়ে খাব মাতিলে, ভাত খাজ ধুনীয়াকৈ খাই ল'লোঁ। ময়ো আকৌ অকণমান এনেই আৰু এক্টিং বাজি কৰি ভিডিঅ' অকণমান লৈ ল'লোঁ। আইজনীও আহি পালে সোনকালে, গোটেই লগৰখিনি একেলগ হোৱা যায় এনেকৈ। ছাৰক আকৌ বহুত বছৰৰ মূৰত লগ পালোঁ, তাকে ভাবিলোঁ ভিডিঅ' এটা কৰিয়ে লওঁ। এইফালে সেইফালে ঘূৰিছোঁ, লেকচাৰ মাৰিছোঁ, ফটো উঠিছোঁ, এয়াই আৰু বিয়া। কিন্তু এনেকৈ গোটেইখিনি একেলগ যেতিয়া হওঁ তেতিয়া বহুতেই বেছি ভাল লাগে। আৰু যিসকল নাই তেওঁলোকক আমি খুব মিছ কৰিছোঁ। চাওকচোন তাইৰ মৰমৰ কুকুৰটোৱে কেনেকৈ বিয়াৰ দিনাও লগত ৰাখিছে। আৰু আমাৰ লগৰ বহুতক লগ পালোঁ, আৰু নচা বগাটো বিয়াৰ মেইন বস্তু। বেণ্ড পাৰ্টি নোহোৱাকৈ আৰু বিয়া হ'ব পাৰে নেকি? একদম বহুত ভাল লাগিল। ৰাতিলৈকে থাকিব অৱশ্যে নোৱাৰিলোঁ, বহুতখিনি লগৰ যাবলগীয়া আছিল কাৰণ বিয়াৰ কাৰণে আহিছে। চবকে লগ পাই বহুত ভাল লাগিল। তাইৰ যুগ্ম জীৱনটো সুখৰ হওক। অকণমান দুখো লাগিছে বাৰু লগৰ ছোৱালীৰ যে বিয়া হ'ল, তাই আহিবৰ সময়ত অকণমান দুখ কৰিলে। আজিলৈ ইমানেই, বাই।